हेलो नमस्कार কি খবৰ সকলোৰে আশা কৰো সকলো ভালে কুশলে আছে আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটিৰ মাজৰে পুনতে স্বাগতম জনাইছো আৰু আজি এটি নতুন ব্লগ আৰম্ভ কৰিছো ব্লগটো আসলতে আৰম্ভ কৰিছো ঘৰৰ পৰা ৰাতিপুৱা আমি ভাইটি আৰু মই বৰ্তমান নলবাৰীত আছো নলবাৰী পাইছোহি আসলতে গাঁৱলৈ বুলি ওলাইছো আজি আইতাৰ সকাম আইতাৰ আজি ফুজ আৰু সেইবাবে যাবলৈ ওলাইছো আচ্ছা ওলাই অহা ভিডিঅ'খিনি কৰা নহ'ল সেইখিনি সময় দৌৰাদৌৰি হয় আৰু মোৰ বিৰাট দিগদাৰ পাওঁ ফোন চোন তেনেকৈ হেণ্ডেল কৰি পেলাই তো এইখিনি সময় ৰৈছোঁ সেইকাৰণে ভাবিলোঁ ষ্টাৰ্টিংটো কৰি দিওঁ ভিডিঅ'টো আৰু মাজে মাজে কিছুমান ঠাইৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো আৰু সেইবোৰ মাজত আপোনালোকে দেখিবলৈ পাই থাকিব আৰু সদ্যহতে এখন হোটেলত আমি বৰ্তমান আছোঁ কি পুৰি অৰ্ডাৰ কৰিছোঁ আহি পোৱাহি নাই মই ভাবিলোঁ এইখিনি সময়তে ভিডিঅ'টোৰ ষ্টাৰ্টিংখিনি কৰি দিওঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু মাজতে আকৌ আহিছিলোঁ যেতিয়া আইতা ঢুকাইছিলে তেতিয়া আহিছিলোঁ আৰু তেতিয়াও কেইটামান সৰু সৰু শ্বট লৈ থৈ দিছিলোঁ ভিডিঅ'ৰ গাঁৱৰ পৰিৱেশৰ সেইকেইটাও এইটো ভিডিঅ'তে মই লিংক কৰি দিম বেলেগে ভিডিঅ' আৰু নবনাওঁ আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু যদি ভাল পায় লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কমেণ্টত জনাব গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া বৰ্তমান আমি এখন হোটেলত সোমাইছোঁ অকণমান কিবা খাই লওঁ বুলি তাৰপাছত আকৌ আমাৰ এই যাত্ৰা অব্যাহত কৰিম অলপ কিনকিনীয়া বৰষুণ দিব ধৰিছে এতিয়া আমি নলবাৰী পাইছোঁহি ভাইটি আৰু মই সোমাইছোঁ নামটো হৈছে আপোনাৰ অলকা হোটেল কেনে লাগিল বাইক চলাই আহি ভালে লাগছে ইয়াতে চব মানে খোৱা বস্তু আছে ৰুটি পৰঠা আৰু পুৰি আছে আমি পুৰি অৰ্ডাৰ দিছোঁ তো খাই লওঁ আৰু মানে কি হয় গৈ পাওঁতে অকণমান দেৰি হ'ব আৰু সেইখিনিত ক'ত খোৱা হ'ব ৰাতিপুৱা একো খাই লৈ অহা নাই কিবা মই অকল বিস্কুট আৰু চাহ খালোঁ সেইকাৰণে অলপ ভোক লাগি আছে এইখিনিত খাই ল'লে তাৰমানে ভোকটো মৰি যায় আৰু ভাইটিয়ে ওটছ খাইছিলে বাৰু যি নহয় খাই লৈ ইয়াৰ পৰা আকৌ যাত্ৰাটো আমাৰ ষ্টাৰ্ট কৰিম এতিয়া আহি গ'ল পুৰি আছে চব্জি আছে ভাজি আছে চাটনি আছে বটল আৰু এয়া বাইকটো ভাইটিয়ে খাব সেয়েহে কেনে ঠিকে আছে তো গৰম এতিয়া জল্দি খাই লওঁ আৰু এতিয়া আমি ৰেডি যাবলৈ দোকানৰ পৰা ওলালোঁ হোটেলৰ পৰা এতিয়া আৰু ষ্টাৰ্ট কৰিব এইখিনি গুৱাহাটীৰে ৰাস্তা হয় নিশ্চয় চিনি পাইছে গুৱাহাটীবাসীয়ে গতিকে আমি যেতিয়া ঘৰৰ পৰা ওলাই আহিছিলোঁ তেতিয়া এইখিনি অকণমান ভিডিঅ' কৰিছোঁ আৰু কৰি গৈ আছোঁ গতিকে যিখিনি এটা ভিডিঅ' কৰিছোঁ গৈ থকা ৰাস্তাখিনি সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ এই ভিডিঅ'টিৰ জৰিয়তে গতিকে টুকুৰা হৈছে ভিডিঅ'টো বেয়া নাপাব চাই পেলাই আৰু চাই থাকিব শেষলৈকে আৰু এয়া আমি পাইছোঁহি জালুকবাৰীৰ যিখন ব্ৰিজ আছে ফ্লাইঅভাৰ আছে সেইখনেৰে আমি গৈ আছোঁ বতৰটো আজি বিৰাটেই ডাৱৰীয়া আৰু দেখিছেই বৰষুণ যিকোনো মুহূৰ্ততে দিব পাৰে গতিকে তাৰ বাবেও আমি সজাগ হৈ আছোঁ আৰু সেইবাবে আমি দুয়োটাই ৰেইনকোট লৈ আহিছোঁ গতিকে যিখিনি সময়তে বৰষুণ দিবলৈ ধৰে তেতিয়া আমি অকণমান ৰখি ৰেইনকোট পিন্ধি ল'ম আৰু এয়া আমি পালোহি ব্ৰহ্মপুত্ৰ নদী আৰু গতিকে গুৱাহাটী এৰিমেই আৰু গতিকে এনেদৰে আমাৰ যাত্ৰা চলি গৈ আছে আমি ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ এয়া গৈ আছোঁ সন্মুখত এখন ডাঙৰ পাহাৰ দেখি বিৰাটেই ভাল লাগি আছে আৰু বিৰাট আকাশখন ডাৱৰীয়া হৈ আছে যিকোনো মুহূৰ্ততে বৰষুণ হ'ব পাৰে দেখিছে পৰিৱেশটো কেনেকুৱা হৈছে সেয়া মেঘে আৱৰি আছে দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিন্তু ভিডিঅ'টোত সিমান এটা ভালদৰে আপোনালোকে হয়তো অনুভৱ কৰিব পৰা নাই নিশ্চয় আৰু ভালদৰে দেখিব পৰা নাই দেখা পোৱা নাই আচলতে যিটো চকুৰে দেখিছোঁ সেয়া সম্পূৰ্ণকৈ বিৰাটেই ধুনীয়া পৰিৱেশ বুজাব নোৱাৰি আৰু এতিয়া লাহেকৈ আমি আগবাঢ়ি গৈ আছোঁ সুন্দৰ দৃশ্য উপভোগ কৰি গৈ আছোঁ আৰু আপোনালোককো যিমান পাৰোঁ সিমানেই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু এয়া বৰষুণ দিব ধৰাত আমি অকণমান ৰৈ ৰেইনকোট দুটা পিন্ধি লৈছোঁ দুয়োটাই আৰু সেইখিনি ভিডিঅ' কৰি দেখুওৱা নহ'ল বাৰু
কাৰণ বৰষুণ দিবলৈ ধৰিছিলেতো, গতিকে সেইবাবে আমি পটাপট অকণমান ৰখাই বাইকখন ৰেইনকোট দুয়োজনে পিন্ধি লৈছোঁ, বাবু আৰু মই। আৰু এতিয়া আমি গৈ আছোঁ আমাৰ লক্ষ্যস্থান অভিমুখে। আমাৰ এইখিনিতে কৈ দিওঁ, আমি গৈ আছোঁ টিহু মাখিবাহালৈ। তাত আমাৰ গাঁৱৰ ঘৰ, গতিকে আমি গৈ আছোঁ। বাকী গাঁৱৰ ঘৰটো পিছত গৈ পাই দেখুৱাই দিম আপোনালোকক। বৰষুণ দিছিলে যে সেইকাৰণে অলপ জেগাবিলাক তিতি আছে, ৰাস্তাবিলাক পানী অলপ চলপ হৈছেহি, ঘৰতে হোৱা নাই। বজাৰ আৰু এইফালে টিহু কলেজত যোৱা ৰাস্তাটো ইফালেদি টিহু কলেজ যায়, আমি ইফাল দিয়ে সোমাই দিম। এইফালে নোসোমাওঁ নেকি? কোনফালেদি সোমাবি? এয়া আমাৰ আছাম মটৰ ব্লগাৰ সুমন বাইক চলাই আছে। আজি ৰাইডটো বৰ বেছি এনজয় কৰা নাই, কাৰণ মোৰ লগত আহিছে যে মই বকাই থাকোঁ। দুইটাৰে ৰাস্তাত কাজিয়া লাগি আহি আছে আৰু সৰু সুৰাকৈ। হা ৰনা দে চলা সেইফালে যাব পাৰি, মই ৰাস্তাটো পাহৰিছোঁ। ৰাস্তা পাহৰি কোনোবা এটাই দি গেলি হ'ল দে, সেইটো দিয়ে যাব লাগিব, কথা নাই। ৰ'দ দিয়া নাই, বৰষুণ দিছে, সেইকাৰণে ভালে হৈছে। ৰ'দত আহিলে নহ'লে আধা অৱস্থা বেয়া হৈ গ'ল হয়। বতৰটো ঠিকে আছে। মানে এতিয়া আপোনালোকক মাখিবাহাৰ বিখ্যাত সভা য'ত হয় সেইটো ৰাস্তাৰে লৈ গৈ আছোঁ। তাৰমানে ভাইটিয়ে চিনি পায়, এটা ৰাস্তাৰে আমি ডাইৰেক্ট মাজু দেউতাহঁতৰ ঘৰ পালোঁহেঁতেন, কিন্তু সেইটো ৰাস্তা ফালৰি কাটি আহি আমি এইটো ৰাস্তা লৈছোঁ। কাৰণ বোলো জেগাডোখৰ আহিছোঁ যেতিয়া, জেগাখিনিও আমাৰ ভিউৱাৰ্ছখিনিক দেখুৱাই দিওঁ, সেইকাৰণে আমি এইটো ৰাস্তা ল'লোঁ। আৰু ৰাস্তাটো বৰ এটা বেয়া নহয় বোলে, ভাইটিয়ে গম পায়, গতিকে সেইটো ৰাস্তাৰে গৈ আছোঁ। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, যদিও বা এতিয়া সভা হৈ থকা নাই, অন্ততঃ ৰাস্তাখিনি বা জেগাখিনিতো দেখা পাব, আৰু সেইটোৱে উদ্দেশ্য এইটো ৰাস্তাৰে অহাৰ। আৰু এইটো ৰাস্তাৰে আহিলে অৱশ্যে আমাৰ মূল যিটো ডেষ্টিনেশ্যন, মানে মাজু দেউতাহঁতৰ ঘৰ, তাত গৈ পাওঁতে অকণমান পলম হ'ব। তথাপি বৰ এটা দৌৰা-দৌৰি নাই, যিহেতু আমি এইটো ৰাস্তাকে ল'লোঁ। আৰু এইটো হৰি মন্দিৰ। গাঁওবিলাকৰ পৰিৱেশটো সেইটোৱে কিবা এটা ভাল লাগে। ইফালে পথাৰ, ধাননি, এতিয়া কঠীয়া ৰুইছে মানুহে, যেতিয়া ধান হৈ উঠিব তেতিয়া আৰু চাবলৈ পথাৰবিলাক আৰু বেছি ভাল লগা হ'ব। এইবিলাক পথাৰ, ধাননি পথাৰ। পৰিৱেশটোৱে সেইকাৰণে মজাৰ পৰিৱেশ হয় আচলতে। স্পীড ব্ৰেকাৰ আকৌ পালোহি। ইয়াৰ পৰা আৰম্ভ হৈ যায় আৰু সভা, মাখিবাহাৰ বিখ্যাত সভা এইটো ৰাস্তাৰ পৰা আৰু আৰম্ভ হৈ যায়। ইয়াতে যেতিয়া সভা হয় তেতিয়া ইয়াত লাইটৰে জাকজমক চাব নে কি চাব, তো ইয়াতে এইটো ৰাস্তা দি গৈ থাকিলে সভাৰ ফালে আমি পাম। আচলতে এইখন ফিল্ডত, এতিয়া যিখন ফিল্ডত আপোনালোকে পানী দেখিছে, এইখন ফিল্ডতে হয় সভা, মাখিবাহাৰ বিখ্যাত সভা ইয়াতে হয়। গতিকে আপোনালোকক মই দেখুৱালোঁ, বৰ্তমান চব পানী হৈ আছে। গতিকে যেতিয়া সভা হয় এইখন ফিল্ডতে হয়। এই মাখিবাহা আমাৰ গাঁৱৰ গৌৰৱ আচলতে ক'ব গ'লে। এতিয়া আমি যাওঁগৈ মাখিবাহাৰ পৰা ভিতৰুৱা ৰাস্তাটোৰে মাজু দেউতাহঁতৰ ঘৰলৈকে, কাৰণ তাত আমাৰ আইতা আছিল যিহেতু, তাতে আমাৰ কামবিলাক আজি সকামটো তাতেই হ'ব। তালৈকে এতিয়া আমি গৈছোঁ। তাত মা আৰু দেউতা অলৰেডি আছে, মাহঁত আছে তাত। তো ভাইটি আৰু মই ঘৰলৈ গৈছিলোঁ, কাৰণ যিহেতু ইমান দিন ছুটি নাথাকে, প্ৰাইভেট কাম সকলোৱে জানে, গতিকে সেইবাবে আৰু আজিৰ দিনটো দুয়োটাই ছুটি মিলাই পেলাই আহিছোঁ। গতিকে এইটো ৰাস্তাৰে এতিয়া আমি আকৌ উভতো মাজু দেউতাহঁতৰ
শ্মশানখন য'ত আইতাক পুৰি দিয়া হৈছিলে এইটো ঘাট দেখিছে এই ঘাটটোতে তাৰমানে বহুতে মাছ মাৰে মানুহখিনি ইয়াতে মাছ মাৰিছিলে এইফালে শ্ৰাদ্ধ হৈছিল আৰু এইফালে খৰি দিছিলে আইতাক শ্মশান হয় ৰাজহুৱা শ্মশান সেইফালে যিটো জান দেখিছে তাত আৰু এইখন পথাৰ আৰু পালোহিয়ে আমাৰ সৌটো মাজুলীহাটৰ ঘৰ য'ত বগা এখন গাড়ী ৰৈ আছে এই পৰিৱেশটো তাত দেউতা ৰৈ আছে আমাৰ ফোন কৰিছিলে আচলতে দেউতাই ৰৈ থকা বুলি ক'লে এয়া ৰৈ আছে দেউতা আৰু এয়া আমি মানুহ এইটো ঘৰ দেউতা এয়া এইখিনি চব হৈ গ'ল ইয়াৰে ভিডিঅ'জবোৰ আগৰবাৰ আহোঁতে কৰিছিলোঁ গতিকে তেতিয়া ইয়াতে পানী নাছিলে আৰু ভুই ৰোৱা নাছিলে কিন্তু এতিয়া ৰুই দিলে সেইখিনি ভিডিঅ' বাৰু ইয়াত এইটো ভিডিঅ'তে লগ কৰি দিম আৰু ইয়াত দেউতা চ' তাতে কাম চাম চলি আছে এইফালে ইফালে সৰু দেউতাৰ মৃতকৰ খানাখিনি বনোৱাই আছে সেইফালে ভোজৰ ৰেডি কৰি আছে খোৱাৰ ব্যৱস্থাটো কৰিব ৰন্ধা হৈ গ'ল ৰন্ধা হৈ যোৱাৰ পাছত এতিয়া মোৰ দেউতা আমাৰ দেউতা মাজু দেউতা আৰু সৰু দেউতা তিনিও মিলি এতিয়া মৃতকক এই যিটো আহাৰ দিয়ে খাদ্য দিয়ে সেয়া দিবলৈ গৈ আছে বাৰীৰ ফালে গতিকে এনেদৰে গোটেইখিনি বস্তু যোগাৰ কৰি এয়া তুলি লৈছে আৰু সেইফালে দিবলৈ গৈ আছে মানে গোহালি এটা আছে গোহালিটোৰ পাছফালে গোহালিটোৰ পিছফালে আচলতে দিয়া হ'ব গতিকে সেই তাৰ পাছত আকৌ ঘাঁহনি পথাৰ আছে মানে আচলতে ধাননি পথাৰ হয় এনে এতিয়া ধান ৰুই দিছে গতিকে এতিয়া সেইফালে দিবলৈ লৈ গৈছে আৰু এয়া দি উঠাৰ পাছত সকলোৱে এনেকৈ ৰাইজক খাবলৈ দিছে ৰাইজৰ ভোজ খাবলৈ দি এতিয়া গোটেই পৰিয়ালৰ মানুহখিনি আমাৰ দেউতাহঁত মাহঁত সকলোখিনি বহি লৈছে আৰু বহি এতিয়া যিখিনি ৰাইজক সেৱা কৰিব লাগে প্ৰদৰ্শন কৰিব লাগে সেই যিখিনি নীতি নিয়ম থাকে সেই নীতি নিয়মখিনি বৰ্তমান সময়ত কৰি থকা হৈছে আৰু ইয়াৰ পাছতহে আচলতে আমাৰ দেউতাহঁতে বা মাজু দেউতাহঁতে মাহঁতে খাব পাৰিব আৰু ভাত পানী যিটো হিচাপত নহ'লে এইকেইদিনটো হবিজ খাই থকা হৈছিলে গতিকে আজিৰ পৰা আৰু খাব পাৰিব গতিকে যিখিনি নীতি নিয়ম আছিলে আৰু সেইখিনি কৰি আছে আৰু এয়া দেখিছে মানুহ বহি গৈছে আইতা ঢুকাওঁতে যেতিয়া আমি আহিছিলোঁ তেতিয়া সৰুকৈ কেইটামান ভিডিঅ' কৰিছিলোঁ আচলতে তাৰ কেইবাদিনো থাকিছিলোঁ আচলতে সেইখিনি সময়ত আৰু তাৰ পাছতে এনেদৰে কেতিয়াবা অলপ দুই এটা ভিডিঅ' কৰা হৈছিলে গতিকে তাৰে সেই সময়খিনিৰে কিছুমান সময় আপোনালোকক এই ভিডিঅ'টোতে মই যিহেতু কৈছিলোঁ আগতে যে এইটো ভিডিঅ'তে মই একেলগে এড কৰি দিম বুলি গতিকে গাঁৱৰ পৰিৱেশটো অৰ্থাৎ মাজু দেউতাহঁতৰ ঘৰটোৰ যিখন এটা গাঁৱৰ পৰিৱেশ বুলি ক'লে গোহালি থাকে গৰু ছাগলীৰ থাকে তেনেকুৱা এটা পৰিৱেশ এটা দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টোত এইখিনি ঠাইত আচলতে মাজু দেউতাহঁত থাকে আৰু ইয়াত এইখিনি মাটিতে আমাৰ মাটিও আছে কিন্তু আমি ঘৰ বনোৱা নাই যিহেতু আমি গুৱাহাটীত থাকোঁ একেলগে আমাৰ মাটিও আছে আৰু আমাৰ যিটো পুৰণি ঘৰ সেই পুৰণি ঘৰ অকণমান আগত আছে মেইন গাঁওখনত আৰু ইয়াতে দেখিছে পৰিৱেশটো ইমান ধুনীয়া এইখিনি হৈছে অকণমান আবেলিৰ সময়ৰ ভিডিঅ' কৰিছিলোঁ 4টামান বাজিছে আৰু এতিয়া বিয়লি গতিকে সেইখিনি সময়ৰ ভিডিঅ' যে আকাশখন কি সুন্দৰ পৰিষ্কাৰ হৈ আছে গুৱাহাটীৰ দৰে নহয় আচলতে আৰু এইখিনি মই প্ৰথমতে যে দেখুৱাইছিলোঁ এইবিলাক এতিয়া ভুই ৰুই দিছে কিন্তু সেই তেতিয়া আহোঁতে ইয়াতে পথাৰত আছিলে মানে ৰেডি কৰি আছিলে ভুই ৰুবৰ বাবে গতিকে এসপ্তাহৰ পাছতে এসপ্তাহতে ইমান খুব সোনকালে কামখিনি কৰিছে দেখিছিলে মই আৰম্ভণিতে যেতিয়া দেখুৱাইছিলোঁ ঘৰ পোৱাৰ লগে লগে গাঁৱৰ ঘৰ পোৱাৰ লগে লগে গতিকে এই পৰিৱেশবোৰ সঁচাকৈ ভাল লগা পৰিৱেশ আৰু এয়া মাজুমা গতিকে যেতিয়া
যিহেতু দৰৱ দিব নিজে নোৱাৰে গৰু ছাগলীক, কাৰণ মাজু দেউতা অইন দিনাখন কৰে, কিন্তু এতিয়া যিহেতু মাজু দেউতা নোৱাৰে, গতিকে আমাৰ বাবুক মানে ভাইটিক দিবলৈ দিছে দৰৱ, কাৰণ আমি চুব পাৰোঁ সেইবিলাক, যিহেতু আমি নাতি হয়, যিহেতু দেউতা হওক বা মাজু দেউতা হওক পুতেক হয় কাৰণে নোৱাৰে, বা মাহঁতে বা মাজু মাহঁতেও নোৱাৰে, সেইকাৰণে গতিকে আমাৰ বাবুক দিবলৈ দিছে। গতিকে এইবাৰো তাৰ প্ৰথম, এইবিলাক আমি আচলতে কৰি পোৱা নাই, নাজানো আচলতে তেনেকুৱা কৰিবলৈ, কিন্তু মাজু দেউতাহঁতৰ গৰুকেইটা বিৰাটেই শান্ত, সেইকাৰণে বাবু এইবাৰ প্ৰথম দৰৱ দিবলৈ গৈছে। আচলতে দৰৱটো দি উঠিছিলে, এয়া তাক আকৌ গৰুটোক ভালদৰে ফুটিব লৈছে পথাৰত, ঘৰৰ সন্মুখতে পথাৰ, আৰু এইখিনি ঠায়ে যেতিয়া মই মাজু দেউতাহঁতৰ ঘৰ পাইছিলোঁ, তেতিয়া আপোনালোকক আৰম্ভণিতে ভিডিঅ'টোত দেখুৱাইছিলোঁ যে গোটেইখনত তেতিয়া ভুই ৰুই থৈ দিছে, কিন্তু এয়া যেতিয়া আমি এসপ্তাহৰ আগৰ ভিডিঅ' আচলতে এইখিনি, তেতিয়া গোটেইখন পথাৰ হৈ আছিলে, এনেকুৱা যিটো পৰিস্থিতি আপোনালোকে দেখিছে এনেকুৱা পৰিস্থিতি আছিলে, খুব এটা ভাল লগা পৰিৱেশ। সেইকেইটা নেদ এই দৰৱ দি কেনেকৈ লাগিছে হে চাহ জ্বলি আছে নেকি? হ'ব দে অলপমান পথাৰ গেলা কাৰ হয় মাজু মা? সেই পথাৰ গেলা অঁ তাতে পুৰা ধান খেতি কৰিব তাতে। নাই নাই নিংকলি ৰক্ষাতা হ'ব দে হ'ব দে হ'ব দে কেনেকে থাকাকে হেঁতে এইগিলা পৰিৱেশত কৰা নে নাই কেনেকে জানিব? দিয়া জোৰে মাৰি দিয়া। মাছ মাছ ধৰিবা দিলো হয় মই। মাছো নাই ক'ত মাছ হয়? আমাৰ আহুচ চলি আছে হ'ব দে লৈ আহ সেই দুটা লৈ আহ চেণ্ডেল পিন্ধি আছো মানুহ দেখে চেণ্ডেলযোৰ হাতত দি পাত ল'ম দে বালিখিনি ঘৰত কল খাইছোঁ যে চাহ আৰম্ভ কৰি মই কল নাপাওঁ নামিয়ে কল খাবাই নিদিলে এই বাবু চিনি পাইছে যেতিয়া চিন্তা নাই না বাবু উঠি দিছে চিনি ই চিনি এতিয়া বতাকা এতিয়া আহিবা নোৱাৰো কাৰণে বতাকাৰতো বহিয়ে থাকি থাকি আহিবা দিগদাৰ পা ট্ৰেক্টৰ চলে বাবু ট্ৰেক্টৰ চলে পানীত ভিজে এনেকৈ পানী দি আহি থাকিলে ভাল লাগিল